Hello friends, welcome back to Crazy Experiments. বহুত দিনৰ মূৰত আপোনালোকৰ বাবে লৈ আহিছোঁ এক নতুন ভিডিঅ' আৰু আজি আমি কোনো ধৰণৰ এক্সপেৰিমেণ্ট নকৰোঁ। আপোনালোকে হয়তো সকলোৱে জানে যে আমাৰ ভাৰতৰ গৌৰৱ চন্দ্ৰযান 3য়ে চন্দ্ৰপৃষ্ঠত সফলভাৱে পদাৰ্পণ কৰিবলৈ সক্ষম হৈছে। এইটো আমাৰ বাবে গৌৰৱৰ বিষয়। গতিকে আজি আমি অলপ এনেকুৱা ধৰণৰ ৰকেট লঞ্চৰ ওপৰত কিছু কথা জানিবলৈ চেষ্টা কৰিম। গতিকে চাই থাকক ভিডিঅ'টো আগলৈ, আহক ভিডিঅ'টোত আগবাঢ়োঁ। So basically ৰকেটবোৰ হ'ল এক বিশেষ প্ৰকাৰৰ ইঞ্জিন য'ত হাইলি পিউৰিফাইড কেৰোচিন ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়, তাৰ লগতে কিছু গোটা ইন্ধনো ব্যৱহাৰ কৰা হয়। এই ইন্ধনৰ সহায়ত ৰকেটবোৰত প্ৰপালচন ক্ৰিয়েট কৰা হয়। প্ৰপালচন বুলি ক'লে কোনো বস্তুক আগলৈ ঠেলি দিয়াটো বুজায়। আৰু বেছিভাগ ৰকেটত ব্যৱহাৰ কৰা ইন্ধনখিনি গৰম গেছলৈ পৰিৱৰ্তিত কৰা হয়, যাৰ পিছত ইয়াক ৰকেটটোৰ পিছফালৰ পৰা এক নিৰ্দিষ্ট ডাইৰেকশ্যনত উলিয়াই দিয়া হয়। আৰু ইন্ধনৰ লগতে ৰকেটত ব্যৱহাৰ কৰা হয় এক অক্সিডেণ্ট। এই অক্সিডেণ্ট আৰু ইন্ধনৰ মাজত এটা কেমিকেল ৰিয়েকশ্যন হয়, যাৰ সহায়ত এক বিস্ফোৰণ ঘটোৱা হয়। আৰু এই বিস্ফোৰণৰ সহায়ত ৰকেটটোত থ্ৰাষ্ট প্ৰয়োগ কৰা হয়। থ্ৰাষ্ট বুলি ক'লে থ্ৰাষ্ট হ'ল এক প্ৰকাৰৰ বল। সহজ ভাষাত ক'বলৈ গ'লে যিটো বলৰ সহায়ত ৰকেটটোক উঠোৱা হয় তাক থ্ৰাষ্ট বুলি বুজি ল'ব পাৰে। এতিয়া বিস্ফোৰণৰ পৰা গেছখিনি এক নলীৰ সহায়ত বাহিৰলৈ ঠেলি পঠিওৱা হয়। এই নলীটো নজল বুলি কোৱা হয় আৰু ইয়াত বহুল বল প্ৰয়োগ কৰিব লগা হয়। তাৰোপৰি এই বলক বেলেঞ্চ কৰি ৰখাটো এক জটিল কাম, যিটো আমাৰ ইছৰোৱে অথবা তেনেকুৱা স্পেচ এজেঞ্চিয়ে কণ্ট্ৰল কৰি বেলেঞ্চ কৰি ৰাখে। আৰু এই সকলোবিলাক নিউটনৰ লজ অফ মশ্যনৰ ওপৰত প্ৰয়োগ কৰা হয়। আৰু এইখিনি আছিল ৰকেটটোক নিজৰ ঠাইৰ পৰা উঠোৱাত, মানে লঞ্চ কৰোঁতে কৰা কামখিনি। ইয়াতো আৰম্ভণিহে। বাৰু আপুনি জানেনে আমাৰ পৃথিৱীৰ মধ্যাকৰ্ষণৰ বলৰ পৰা বাহিৰ ওলাবলৈ, মানে পৃথিৱীতো এটা মধ্যাকৰ্ষণ বল আছে, সেই বলৰ পৰা বাহিৰত পৃথিৱীক এৰি গুচি যাবলৈ কোনো বস্তুৰ অতি কমেও কিমান বেগৰ প্ৰয়োজন, মানে ভেলচিটি কিমান হ'ব লাগে? কমেণ্টত নিশ্চয় জনাব। বাৰু কৈ দিছোঁ, কোনো বস্তুৱে পৃথিৱীৰ মধ্যাকৰ্ষণ বলৰ পৰা বাহিৰ ওলাবলৈ ইয়াক প্ৰায় 11.2 কিলোমিটাৰ/ছেকেণ্ড স্পীড হ'ব লাগে। ঠিকেই শুনিছে, 11.2 কিলোমিটাৰ/ছেকেণ্ড। কিলোমিটাৰ পাৰ আৱাৰ নহয়, কিলোমিটাৰ/ছেকেণ্ড। গতিকে নিজেই ভাবি চাব পাৰে ৰকেটবোৰ কিমান বেগেৰে উৰা মাৰিব পাৰে। এবাৰ যেতিয়া এই ৰকেটে পৃথিৱীৰ মধ্যাকৰ্ষণক এৰি যোৱাৰ পিছত সমস্যাটো সেই ছাকচেছফুল লেণ্ডিঙত। বাকী মই লেণ্ডিঙৰ আগৰ ৰাস্তাটোৰ কথা ক'বলৈ যোৱা নাই। যিহেতু ইয়াত ৰকেটটোৰ বহুত আপোনাৰ কমপ্লেক্স প্ৰকাৰেৰে ইয়াৰ ছেপাৰেশ্যন সম্ভৱ হয়। আৰু আপোনালোকে দেখাতে যিটো ৰকেট লঞ্চ কৰা দেখে, সেই গোটেই ৰকেটটো গৈ চন্দ্ৰপৃষ্ঠ নাপায়গৈ, কেৱল ছেটেলাইটটোহে গৈ পায়। বাৰু আৰু এতিয়া আপোনালোকে উদাহৰণ হিচাপে চন্দ্ৰযান 3ৰ কথাকে ল'ব পাৰে। যদি এক ন্যূনতম বেগতকৈ বেছি বেগ হয় ছেটেলাইটটোৰ, তেতিয়া হয়তো ছেটেলাইটটোৱে ক্ৰেছ লেণ্ডিং হ'ব, নহ'লে ই সৌৰজগতৰ ক'ৰবাত হেৰাই যাব। গতিকে সমস্যাটো হয় ছেটেলাইটটোৰ স্পীডটো মেইনটেইন কৰাটো। গতিকে আমাক ইয়াৰ পৃথিৱীৰ পৰাই ছেটেলাইটটোৰ স্পীডটো কণ্ট্ৰল কৰা হয় কণ্ট্ৰল ছিষ্টেমৰ জৰিয়তে, আৰু ইয়াৰ বেগটো লাহে লাহে কমোৱা হয়। আৰু বাৰু আপোনালোকে হয়তো জানে যে ৰাছিয়াও অলপতে লুনা 25 বুলি এটা ৰকেট লঞ্চ কৰিছিল, যিটো একেই চন্দ্ৰযানৰ দৰেই চন্দ্ৰপৃষ্ঠৰ চাউথ পোলত লেণ্ড কৰাৰ কথা আছিল, কিন্তু যান্ত্ৰিক বিজুতিৰ বাবে সেয়া সম্ভৱ নহ'ল। আৰু আপোনালোকে জানে যে লুনা 25-এ মাত্ৰ 7 দিনৰ ভিতৰত চন্দ্ৰপৃষ্ঠ গৈ পোৱা কথা আছিল। আৰু সেইটো বুজিবলৈ আপোনালোকে এনেদৰে জানি ল'ব পাৰে যে লুনা 25-ত এটা ডাঙৰ ৰকেট হয় সেইটো, আৰু তাত ফিউল কেপাচিটিও বহুত। গতিকে তেওঁলোকে অকল ফিউলৰ সহায়তে তালৈকে চন্দ্ৰপৃষ্ঠলৈকে লঞ্চ কৰিব চাইছিল, যিটো আমাৰ চন্দ্ৰযান 3ত হোৱা নাছিল। আমাৰ চন্দ্ৰযান 3য়ে প্ৰথমতে পৃথিৱীৰ চাৰিওফালে হেলিক্সত ৰোটেট কৰিছিল, তাৰপিছত গৈ চন্দ্ৰৰ গ্ৰেভিটিটো ধৰি লৈ চন্দ্ৰত ৰোটেট কৰিছিল, আৰু তেনেকৈ মানে কম ফিউলত চন্দ্ৰযান 3য়ে সফলভাৱে পদাৰ্পণ কৰিবলৈ সক্ষম হৈছে। বাৰু এইবিলাক হ'ল কিছু কথা। আৰু চন্দ্ৰযান 3 বা তেনেকুৱা ৰকেটৰ লেণ্ড কৰাৰ আগলৈকে ইয়াৰ স্পীডটো কমোৱা হয়, যেতিয়ালৈকে ই সফলভাৱে লেণ্ড নকৰে। আৰু এই প্ৰক্ৰিয়াটো যদিও মই সহজভাৱে কৈছোঁ, ই বহুত জটিল আৰু কেয়াৰফুল প্লেনিঙৰ সহায়ত ইয়াক সফলভাৱে ৰূপায়ণ কৰা হয়।
আৰু ইয়াতো বহুত কথা জড়িত হৈ থাকে, যেনে ধৰণৰ এক বিশেষ ছিষ্টেমৰ জৰিয়তে ৰকেটটোৰ ইঞ্জিন, ৰকেটটো, ইয়াৰ ডিজাইন, লেণ্ড কৰা ছাইটটোৰ বায়ুমণ্ডলৰ প্ৰভাৱ, লেণ্ড কৰা ছাইটটোৰ মধ্যাকৰ্ষণ আদি বিতংভাৱে অধ্যয়ন কৰি লোৱা হয়। ইয়াত স্পেচক্ৰাফ্টৰ ডিজাইনৰ লগতো বহুত কথা জড়িত হৈ থাকে। বাই দ্য ৱে, আপোনালোকে ইণ্ডিয়া মাৰ্চ মিছনৰ ওপৰত বনোৱা মিছন মংগল চিনেমাখন চালেও কিছু কথা বুজিব পাৰিব। ইয়াতো কেনেকৈ কম তেলৰ ফিউলৰ সহায়ত মাৰ্চলৈ লঞ্চ কৰিছিল সেইটো আপোনালোকে বুজি ল'ব পাৰে। বাকী মই সহজভাৱে অলপ বুজাব চেষ্টা কৰিছোঁ। আৰু এতিয়া যদি আপোনাক কোনোবাই এইবোৰ কথা নাজানে বুলি লেবেল ফালিব আহে বা আপোনালোকক ধৰক কথা ক'ব আহে, তেতিয়া মই ভাবোঁ আপোনালোকৰ ওচৰত তেতিয়া উত্তৰ আছে। গতিকে আজিলৈ ইমানেই, আৰু এক্সপেৰিমেণ্টৰ ভিডিঅ' আহিব বাৰু। এনেকুৱা ফেক্টছৰ আকৌ ভিডিঅ' চাই থাকিবলৈও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। থেংক ইউ, বাই বাই।